Hello guys, good morning. মই দেইজি গগৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আহি আছোঁ মোৰ লগৰ এজনৰ ঘৰলৈ, মানে মোৰ বন্ধু এজনৰ ঘৰ। তাতে আমি আজি মেজি ফুৰাম, গতিকেলৈ আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি বহুত আশা কৰিলোঁ। গতিকেলৈ বলক আমি গৈ আছোঁ। এয়া আমি আহি পালোহিয়ে বন্ধুজনৰ ঘৰ। বেছি দূৰ নহয়, ওচৰতে। আমি কালি ভোজ ইয়াতে খোৱা হ'ল, গতিকেলৈ কি কৰিলোঁ অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোককো দেখাম বুলি। কালি বতৰ ভাল নহয়, বৰষুণ দিছিলে। আমাৰ মেজিটো চাই নাহাঁহিব আপোনালোকে, আমি সৰুকৈ এটা খেৰৰ মেজি বনাইছোঁ। বতৰ বেয়া, খৰি কাটিব টাইম নাপালে, গতিকেলৈ আমি খেৰৰে এটা মেজি বনাইছোঁ সৰুকৈ। এইকেইটা ল'ৰাকেইটাই ৰখি আছে মেজি জুই শেষ ল'ম বুলি, হয় নাই বাবু? এইটো গাড়ী জুই শেষ ল'ব পালেই হয় বছৰটোৰ কাৰণে। আজি ঠাণ্ডা যাব আৰু, হয় নাই বাবু? কৈ দিয়া, আজিৰ পৰা ঠাণ্ডা নাই আৰু। আজি মেজি জ্বলাই দিম, মেজি ফুৱাবা, তাৰপিছত ঠাণ্ডা যাব আৰু ন বাবু? এতিয়া জ্বলাও দেই। কৃষ্ণ জুলৈ জ্বলাই আপোনাৰ, হা জুলৈহে জ্বলাই মেজি। কি জুল জ্বলা আঠু দে মানে নহয়, জুই যে এনেকৈ হেৰি লয় যে মুঠি, খেৰৰ মেজি বুলি কৈ দিয়া আকৌ। বাবা, আমাৰ মেজি জুই জ্বলিলেই ন বাবু? অকল খেৰৰ নহয় বাৰু, মাজে মাজে খৰি ভৰাই দিয়া হৈছে। হেৰি মেজিটোৰ মাজত যে এডাল হেৰি থাকে ন, এই মাজত টোপ নেকি? এই তিনিটা লগ খুৱাই মানে হৈ গ'ল। বাবা বাবু ধুন ধুন। হেকা বাবু, হেকাই দিয়া বাবু। বাবু হেকিলো, ঠাণ্ডা ঠাণ্ডা লাগিছে, এতিয়া গৰম লাগি যাব। কৈ দিয়া, আমাৰ মেজি জ্বলি গ'ল। মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল। এয়া মেজি জুই জ্বলি গ'ল। এয়া এইপিনে মোৰ সখীয়ে কঁয়া ভজা দিছে। কি মাটিমাহ ন? মাটিমাহ আৰু চাউল আৰু কি আছে? এইপিনে ছিটিয়াই দিছে। তাৰপিছত চুঙা চাউল, জলপান কি আছে আপোনালোকক দেখাই যাম। সকলোবোৰ আপোনালোকক দেখাই যাম। এতিয়া মেজি জ্বলি আছে। আমিও খাবা নেকি? চাহ খাবা? আমি এতিয়া চাহ খাব লৈছোঁ দেই। তুমি গৰম পানী খাবা আকৌ। আমি চাহ খাম দিয়া। এয়া আমি এতিয়া চাহ খাই লৈছোঁ দেই। চাহ পৰ্ব হৈছে, চাহ খাই লৈছোঁ। আমি চুঙা চাউল ভৰাই আছোঁ দেই। আজি চুঙা চাউল খোৱা হ'ব মেজি জুইতে। এই চুঙাত চাউল ভৰাই আছো, অলপ দেৰি হ'লে পুৰিম, তাৰপৰা খাম। আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো। চাউল ভৰাই আছো। এতিয়া আমাৰ চুঙা চাউল ৰেডি হৈছে আৰু এটা এনেকৈ ফাটি ওলাই গ'ল। এইটো গম পোৱা হ'ল যে এইটো হ'ল বুলি, সিজিলে। এটা ফাটি ওলাই গ'ল, একো নাই বাৰু, এইটো হৈ গ'ল। আৰু এটা হৈছে, এটা এনেকৈ থৈ গৈছোঁ। এতিয়া দুটা হৈছে, ধোঁৱা ওলাই গৈছে, একদম বাঁহ ফাটি ধোঁৱা ওলাই গৈছে। আৰু এটা হ'ব বাকী আছে, হ'লে আমি খামেই আৰু। এতিয়া আলু খাম আমি, মিঠা আলু আৰু কাঠ আলু। এয়া আমাৰ মেজি খৰি ইতিমধ্যে শেষ হৈছেগৈ আৰু
এইপিনে চুঙা চাউল গুচাই আছিলে এয়া উলিয়ালে এয়া চাওক চুঙা চাউল জিলে ন এতিয়া খোৱাহে কথা এয়া চাওক আপোনালোকক ভালকৈ দেখাই দিছোঁ ওচৰৰ পৰা ওচৰৰ পৰা চাৰিখন দেখাই দিয়াচোন ওপৰত যে এখন যে যেনেকৈ চামনি হৈছে নে এয়া চাওক ওপৰত এখন চামনি জাল নিচিনা আছে এইখন বগাকৈ দেখিছে ন এইখন লাহেকৈ এৰুৱাই ল'ব লাগিব তাৰপিছত এই ভিতৰত চাউলখিনি সোমাই আছে কোমল চাউল ধুনীয়াকৈ সিজিলে এয়া 3টা আছিল চুঙা চাউল এতিয়া গাখীৰ আৰু গুড়ৰ লগত খোৱাহে কথা থৈ দিয়া আমাৰ এয়া খোৱা আইটেম ৰেডি হৈ গ'ল এয়া চুঙা চাউল গাখীৰ দি দিয়া আৰু এয়া গুড় দেখিছে মিঠা আলু এয়া খাম আলু এইপিনে আমুৱে গাখীৰ দি আছে গাখীৰ দি আছে দেই আপোনালোকেতো চবেই খালেই চাগে আমি এতিয়া খাব লৈছোঁহে আপোনালোককো অলপ দেখাই দিলোঁ এভাগ আপোনালোকক আগতীয়াকৈ দিছোঁ দেই এয়া আপোনালোকক দিছোঁ গাখীৰ চুঙা চাউল আৰু গুড় ঠিক আছে তেন্তে আমি এতিয়া খাই লওঁ তাৰপিছত আকৌ লগ পাম আমুল তাজা গাখীৰ দৈ গাখীৰ নাই দেই বতৰো ঠাণ্ডা আকৌ ল'ৰাকেইটাও খাব বিচাৰিব ডাঙৰ খোৱা দেখিলে গতিকেলৈ দৈ গাখীৰ অনা নহ'ল এতিয়া আমি আমুল তাজা গাখীৰে কামটো চলাই দিম আৰু খালেই হ'ল নহয় জানো ঠিক আছে তেন্তে এতিয়া আমি খাই লওঁ আমি এতিয়া লগৰ এজনৰ ঘৰত আকৌ দুইজনী সখীয়ে লগ হৈ বিহু খাব যাব ওলাইছোঁ এইকেইটা পোৱালীকেইটা আগতীয়াকৈ আগবাঢ়িছে দৌৰিছে 1 2 3 কৰিছে সিহঁতে যাবলৈ উৎপাত এইটো বাবু দৌৰি দৌৰি আহি আছে 1 2 1 2 লাহে লাহে যোৱা হ'ল না ওলাই আহি আছে ঠিক আছে আমি গৈ থাকোঁ খোৱা ভাল নহয় এতিয়া ভালকৈ খাই লওক এতিয়া ছেকেণ্ড ঘৰত বিহু চাহ খাইছোঁ পিঠা এই খাব নোপোৱাৰ আগতে একদম ভৰি হাত তুলি খাইছোঁ চিগেটা দি খাইছোঁ হা চাহ চিগেটা এইখিনি হেৰি ক পেক ক ধোঁৱা উলিয়াই দিয়া আকৌ চব লগৰ সমান সমনীয়া এতিয়া মেলি ল'লা দেখিছে নাই এতিয়া ভদ্ৰ মানুহৰ নিচিনা খাইছে হয় নাই আমি এতিয়া আহি শাকনি বাৰী পালোহি সেয়া আপোনালোককো অলপ দেখাই দিওঁ বুলি ভাবিলোঁ মানে লগৰজনৰ ঘৰলৈ আহিলোঁ আজি দিনটো ঘূৰি ফুৰাই হৈছে ৰাতিপুৱাই ওলোৱা এতিয়ালৈকে যাবই পৰা নাই 3টা বাজি গ'ল গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ অকল আজি বিহু খাই ঘূৰি ফুৰাই হৈছে এতিয়া আহিলোঁ বেলেগ এটা লগৰৰ ঘৰলৈ সি বিয়া কৰা নাই ডেকা ল'ৰা হয় সি সেইটো কাৰণে সিহঁতৰ ঘৰত আজি খানা খাই যাব কৈছে নিজে বনাই কৰি আমি গোটেই 3জনী সখী মিলি এতিয়া খানা বনামগৈ প্ৰথমতে শাকনি বাৰীখন আপোনালোকক অলপ দেখাই যাওঁ বুলি ভাবিলোঁ ঘৰৰে ওলকবি ধনিয়া বিলাহী সকলোবিলাক ঘৰৰে আলু সকলোবিলাক ঘৰৰে চব্জি দিছে গতিকেলৈ মই ক'লোঁ কোনফালেনো বাৰীখন আছে অলপ আপোনালোকক দেখাই আনোগৈ বুলি গতিকেলৈ এইখন বাৰীখন অলপ আপোনালোকক দেখাই দিছোঁ মূলা চাওক কিমান ডাঙৰ ডাঙৰ মূলা দেখিছে এয়া মূলা চাওক কিমান ডাঙৰ ডাঙৰ এইপিনে ফ্ৰেঞ্চবিন ৰঙালাও গছ এইপিনে বেঙেনা যিমানটো পাৰোঁ আপোনালোকক দূৰৰ পৰা দেখাই দিছোঁ বাৰীখন এইপিনে ওচৰতে এটা ব্ৰইলাৰ ফাৰ্মো আছে
এতিয়া ব্ৰইলাৰ নাই বোলে, ব্ৰইলাৰখিনি বিহু আগতে নিলেহি। কোম্পানী ব্ৰইলাৰ পোহে। মোৰ লগৰটো তাক আমি দাদু বুলিয়ে মাতোঁ ঘৰত। তাহাঁতৰ ঘৰলৈ আহিছোঁ। সেয়া এইপিনে বন্ধাকবি আৰু ওলকবি দিয়া আছে। সকলোবিলাক যিমান পাৰোঁ দেখাই দিছোঁ। একদম ফ্ৰেছ চব্জি। আজি আমি খাম ওলকবি আৰু ঘৰৰ আলু, বিলাহী আৰু গাহৰিটো কিনি অনা হৈছে। চব্জিটো ঘৰৰে। শাকনি বাৰীত আহি এতিয়া অলপ ধনিয়া নিম আৰু আপোনালোককো অলপ দেখাই দিওঁ বুলি ভাবিলোঁ বাৰীখন। গতিকে আজি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। ইমানতে সামৰোঁ বুলি ভাবিলোঁ। ঘৰ গৈতো পোৱাই নাই কিমান দেৰি হয়। এতিয়া চব্জি কাটি থৈ আহিছোঁহে। লগৰজনীক কৈ থৈ আহিছোঁ যে তই বনা বুলি, আৰু মই আহিলোঁ বাৰীলৈ। গতিকে ইমানতে ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। বহুত দীঘলীয়া হৈ গৈছে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ঠিক আছে তেন্তে বাই।